Welcome to our YouTube channel Nodi a House of Entertainment. আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো এনেকুৱা এটা ভিডিও য'ত আজি আমি আপোনালোকক জনাম ঘৰৰ পৰা জেঠি বা চিপকালি কেনেকৈ খেদিব বা নোহোৱা কৰিব। জেঠি খেদিব পৰা ঘৰুৱা দিহা এটা আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো। কিয়নো জেঠি দেখি সকলোৱে ভয় কৰে। পুৰুষৰ পৰা মহিলালৈ, ল'ৰাৰ পৰা ছোৱালীলৈ সকলোৱে জেঠি দেখি ভয় কৰে। পুৰণি নিয়ম মতে জেঠি পৰিলেই আমাক মা দেউতাই গা ধুব দিছিল। লগতে জেঠি বা চিপকালি যদিহে ৰান্ধনীশালত বা পাকঘৰত থাকে তেন্তে মহিলাসকলৰ বাবে বহুত চিন্তাৰ কথা হৈ পৰে। কিয়নো যদিহে কেনেবাকৈ জেঠি বনোৱা খাদ্যত পৰি যায় আৰু সেই খাদ্য যদিহে কোনোবাই খায় তেন্তে তেওঁ বহুত বেমাৰত পৰিব পাৰে। কিন্তু এতিয়া আৰু আপোনালোকে চিন্তা কৰিব নালাগে। কিয়নো আজি আমি আপোনালোকক জেঠি কেনেকৈ খেদিব পাৰি তাৰ ঘৰুৱা দিহা দিম আৰু এই ঘৰুৱা দিহা ব্যৱহাৰ কৰাৰ লগে লগে চাব আপোনালোকৰ ঘৰৰ পৰা জেঠি পলাই পত্ৰং দিব। যদিহে আপোনালোকে আমাৰ ইউটিউব চেনেল নদি এ হাউচ অফ এণ্টাৰটেইনমেণ্টটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেলটো বজাই দিয়ক আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো যেন শেষলৈ চায়। এতিয়া আহক আমি জানো জেঠি খেদাৰ ঘৰুৱা দিহা। ময়ূৰৰ পাখি আপোনালোক সকলোৱে চাগে চিনি পায়। এই ময়ূৰৰ পাখি আপোনাৰ ঘৰৰ কোণবিলাকত লগাই দিয়ক বা য'ত বেছিকৈ জেঠি লুকাই থাকে তেনে স্থানত লগাই দিয়ক আৰু তেনে কৰিলে জেঠি ভয়তে পলাই যায়। কিয়নো জেঠিয়ে ময়ূৰক বহুত ভয় কৰে। কাৰণ ময়ূৰে জেঠি দেখিলে খাই পেলায় আৰু তাৰ বাবে জেঠিয়ে এই ময়ূৰৰ পাখি দেখি ময়ূৰ থকা বুলি পলাই যায়। সেইবাবে যদিহে আপুনি জেঠি খেদিব খুজিছে তেন্তে ময়ূৰৰ পাখি আনি ঘৰৰ সকলো কোণত, বেৰত বা ৱালত বা জেঠি লুকাই থকা ঠাইত লগাই দিয়ক। দেখিব আপোনাৰ ঘৰৰ পৰা জেঠি সদায়ৰ বাবে পলাই যাব। বন্ধুসকল, যাৰ লগত ময়ূৰৰ পাখি নাই বা কিনিব পৰা নাই তেওঁলোকৰ বাবে অন্য এটা জেঠি খেদা ঘৰুৱা দিহা আগবঢ়াইছোঁ। তাৰ বাবে আপোনালোকক লাগিব কেঁচা পিঁয়াজ। যিমান পাৰে ৰঙা পিঁয়াজ ল'ব য'ৰ পৰা ৰস বেছিকৈ ওলায়। তাৰপিছত পিঁয়াজটোৰ বাকলি গুচাই পিঁয়াজটো ভিডিঅ'টোত দেখুৱাৰ দৰে স্লাইচ কৰি কাটি ল'ব। তাৰপিছত এই পিঁয়াজৰ টুকুৰাবোৰক ঘৰৰ কোণবিলাকত থৈ দিয়ক। লগতে জেঠি লুকোৱা ঠাইবোৰত থৈ দিয়ক। এনেইতো জেঠি ঘূৰি ফুৰি থাকে, কিন্তু এনেকুৱা ঠাইত পিঁয়াজৰ টুকুৰাবোৰ থ'ব য'ত জেঠি দিনত বা ৰাতি লুকাই থাকে। বন্ধুসকল, কেঁচা পিঁয়াজৰ যি ৰস ওলায় বা গোন্ধ ওলায় সেই গোন্ধৰ ভয়ত আৰু ইয়াৰ এলাৰ্জিৰ বাবে জেঠি পলাই যায়। এই ঘৰুৱা দিহা দুটা আপোনালোকে ব্যৱহাৰ কৰি চাওক আৰু দেখিব জেঠি পলাই পত্ৰং দিব আৰু আপুনি এনেকুৱা কৰিলে আপোনাৰ ঘৰত কেতিয়াও জেঠি ঘূৰি নাহিব। বন্ধুসকল, আমাৰ ভিডিঅ'টি কেনেকুৱা পালে আমাক কমেণ্টত জনাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু লগতে বন্ধুসকল, এতিয়ালৈ যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক।